Hello guys, welcome to my YouTube channel Bhaskar Vlog. তো মোৰ উন্নতি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। বহুত দিনৰ বিৰতিত মই আজি আপোনালোকৰ মাজলৈ এটা মই বিশেষ ভিডিঅ' লৈ আহিছোঁ। হয়তো ভিডিঅ'টো চাই আপোনালোকে নিশ্চয় ভাল পাব বুলি মই আশা ৰাখিলোঁ। তো বলক মই আপোনালোকক কি দেখাবলৈ গৈ আছোঁ আজি। বিশেষ কেনেকুৱা একো নহয়, আপোনালোকে জাষ্ট বস্তুটো হয়তো কিছুমানে দেখিছে, কিছুমানে দেখা নাই। গতিকে যোনবিলাকে দেখা নাই সেইবিলাকক মই দেখাবলৈ চেষ্টা কৰিছোঁ বাৰু। তো ভিডিঅ'টো আপোনালোকে শেষলৈ চাই থাকিব। তো মোৰ থাম্বেল চাই কিছুমানে হয়তো বুজিয়ে পাইছে। লগতে আৰু মই এইটো আপোনালোকক জুম কৰি দেখাই দিছোঁ, এইটো কি বস্তু, কোনে কোনে জানে এইটো কি বস্তু। তো আপোনালোকে কমেণ্ট কৰি জনাব মোক কোনে কোনে জানে। আৰু দেখাবলৈ গৈ আছোঁ, বহুত ভাল লাগিব ভিডিঅ'টো। আপোনালোকে হয়তো ইয়াৰে বহুত বস্তু কথা নাজানে, আপোনালোকক মই বুজাই দিম আজি কেনেকুৱা ধৰণৰ কি প্ৰচেছত কেনেকুৱাকৈ আপোনাৰ আমি বনোৱা ঘৰৰ ইটাবোৰ বনোৱা হয় ইয়াতে। তো আপোনালোকক দেখাবলৈ গৈ আছোঁ, ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ চাই থাকিব। আৰু ভাল লাগিলে ভিডিঅ'টো লাইক এটা কৰি দিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে। আৰু যোনসকলে মোৰ চেনেললৈ নতুনকৈ আহিছে সেইসকলে মোৰ চেনেলটোত গৈ ভিডিঅ'টো চাই মোৰ চেনেলটোত ছাবস্ক্ৰাইব কৰি ল'ব, লগতে বেল আইকনটো টিপি দিব। তো এইবিলাক চক ষ্টক কৰাই আছে ইয়াতে ইটা। আৰু যোনবিলাকে হয়তো ঘৰ বনাই আছে সেইসকলতো জানেই চাগে কি এতিয়াৰ দাম বৰ্তমান কেনেকুৱা ধৰণৰ হৈ আছে। আগতে কিমান টকা আছিল আৰু এতিয়া কিমান টকাত পোৱা হৈছে, গতিকে সকলোৱে জানে এইটো, মই বিশেষ ক'ব লগা নাই। তথাপিতো আপোনালোকক মই এইখিনি ভিডিঅ'টোৰ জৰিয়তে মই কিছুমান ভিতৰুৱা বস্তু ক'ম আপোনালোকক। তো আগতে মেইনলি আমি জেগালৈ যাই লওঁ। তো বেছি দূৰ নাই, এইখন পথাৰৰ মাজতে আছে এই ইণ্ডাষ্ট্ৰিটো। তো গতিকে চাওঁ বলক। আৰু ৰাস্তাবিলাক একেবাৰে বেয়া, আপোনালোকক ক'বলৈ গ'লে একেবাৰে বেয়া। যিটো ভিতৰত সোমাই যোৱা ৰাস্তা আছে, এইবিলাক চব কাম কৰা ল'ৰাবিলাক, মানে যোনবিলাকে কাম কৰিছে সিহঁতৰ দেউতাক মাকহঁতৰ ল'ৰা ছোৱালী এইবিলাক তাৰমানে ইয়াতে এনেকৈ থাকে আৰু ইয়াতে ডাঙৰ দীঘল হৈ গৈছে চব এনেকুৱা। তো আহি আমি পাই গ'লোঁ। এইবিলাক চাওক, এইবিলাক তাৰমানে কেনেকুৱা ধৰণৰ প্ৰথম তাৰমানে ফাৰ্ষ্ট বনাই আৰু ইয়াতে মাটিটো বনাই কিনে কাঁচা হৈ আছে, ইয়াক হিট দিয়া নাই, মানে ইটাটো পুৰা নাই আৰু। গতিকে ইয়াতে এনেকৈ থৈ দিছে। তো আমি গাড়ীৰ পৰা নামি ল'লোঁ আৰু এতিয়া আমি আহি গৈছোঁ একদম মেইন জেগালৈ। তো চাওক এইবিলাক কেনেকৈ কৰ্মচাৰীবিলাকে কাম কৰি আছে। আৰু একদম কষ্ট হয়, বিৰাট কষ্ট হয় আপোনালোকক দেখাবলৈ গ'লে। তো আপোনালোকে হয়তো বুজি পাইছে কেনেকুৱা কষ্ট হয় এইবিলাক কামৰ। আৰু চাওক এনেকৈ চাইকেলৰে তাৰমানে এইবিলাক যে দেখিছে চাইকেলবিলাক, সেই চাইকেলত তাৰমানে ইটাবিলাক লৈ আহে কাঁচাবিলাক, এতিয়া যে আপোনালোকক দেখাই দিছিলোঁ কাঁচা ইটাবিলাক লৈ আহে চাইকেলত তুলি। আৰু যোনবিলাক আমাৰ তাৰমানে হিট দিব জেগাখিনি, পূৰা জেগাখিনি আপোনালোকক মই দেখাম। তো সেইখিনি তাৰলৈকে মানে বস্তুবিলাক লৈ যাই আছে এনেকৈ, মানে তাৰ পৰা বনোৱা ইটাবিলাক ইয়াতে এনেকৈ ষ্টেপ কৰি থৈ দিছে। সকলো দাম লাগিছে এইবিলাক ইটা চব, তাৰমানে যেনেকুৱা ধৰণৰ লাগে ইটা আৰু চব আছে তাতে। তো আহক মই আপোনালোকক দেখাই দিছোঁ। এই যে দেখিছে কাৰবাৰটো তাতেই হয়, মেইন কাৰবাৰটো মানে যোনবিলাক কাঁচা ইটা আছে সেইবিলাক আনি ইয়াতে পূৰা হয়। তো ইয়াতে মেকিং কৰা হয় আৰু লাষ্টৰ অৱশেষৰ ষ্টেপখিনি। তো আমি ওপৰলৈ উঠি যাওঁ, যাই কিনে আপোনালোকক দেখাই দি আছোঁ ক'ত কেনেকৈ কি কৰে। তো আহি থাকক, এইয়া চাওক, দেখিবলৈ এটা ভাল লাগে আৰু যোনবিলাকে প্ৰথম দেখিছে সেইবিলাকৰ ভাল লাগিব মনটোত। আৰু যোনবিলাকে জানা নাই সেইখিনি জানি লওক। মানে এইবিলাক এনেকৈ ষ্টেপ কৰি আছে, এইবিলাক কাঁচা ইটা, এইবিলাক তাৰমানে হিট দিয়া হ'ব ইয়াতে। তো এই যে দেখিছে যেন এইফালে সেইবিলাক তাৰমানে হিট দিয়ে আহি গৈছে, আৰু এইফালে এইবিলাক পূৰা হৈ গৈছে, মানে এই ওলাই আছে, এইবিলাক মহিলাবিলাকে ওলাই আছে পূৰা ইটাবিলাক ওলাই কিনে সেই জেগাবিলাকত ষ্টেপ কৰি থৈ দিছে। এইবিলাক এনেকৈ খান্দি আছে, মানে পূৰা হৈ গৈছে, এইবিলাক পুৰি আহি আছে একদম। আৰু এইবিলাক চাওক মানে পূৰ্ব আৰু লাষ্ট ৰেডি কৰি আছে। ৰেডি কৰাৰ পিছত ইয়াতে জুই দিব, তলত দিব আৰু তলৰ পৰা জুই হিট হৈ আহি ইটাবিলাক এনেকৈ পূৰা যায়। তো ভিডিঅ'টো বহুত আপোনালোকৰ কাৰণে মই বনাইছিলোঁ। তো কেনেকুৱা পাই জনাব আৰু। এইবিলাক এই মাথাৰ পৰা একদম ইকাই আছে, এইবিলাক এনেকৈ খান্দি ইকাবিলাক ওলাই আছে। এইবিলাক চাওক, এইবিলাক চাফা কৰি দিছে, ওপৰৰ যোনটো মাটি আছে এইবিলাক গুচাই দিছে। তাৰপিছত এইবিলাক এনেকৈ পূৰা ইকাবিলাক ওলাই এইবিলাক ইয়াতে থৈ দিছে। আৰু এই যে দেখিছে বগা প্লাষ্টিকেৰে বান্ধাই, সেই বগা প্লাষ্টিকেৰে মানে এইবিলাক কাঁচা ইটা, মানে বৰষুণ দিয়াৰ কাৰণে সেই তাহোঁতে প্ৰটেকশ্যন দি ৰাখি থৈ দিছে, মানে বৰষুণ দিলেও যাতে ইটাৰ কোনো নাটনি নহয় সেইবাবে তাতে থৈ দিছে। আৰু তাৰ পৰা ওলাই আনি এইবিলাক পুৰিব আৰু। তো আপোনালোকক যদি ভাল ইটা লাগে তেনেকৈ ইয়াতো আহিব পাৰিব, চাই কিনে ল'ব পাৰিব নিশ্চয়। আপোনালোকে যেনেকৈ লাগে তেনেকৈ বনাই মানে ইটাবিলাক নিব পাৰিব আৰু।
আৰু এই ঘৰবিলাকৰ ওপৰেৰে এটা কটা কটা ফুটা আছে, ফুটাৰে আপোনালোকৰ জুই আহি কিনে এইবিলাক ইটাবিলাক পুৰা যায়। এইবিলাক ঘৰৰ আৰু এইবিলাক পুৰা হৈ গৈছে অলৰেডি। এই পুৰা জেগাৰ পৰা এইবিলাক ওলাই আছে এতিয়া, এই ঠেলাত লৈ যাব যাই কিনে এই ট্ৰেক্টৰত কিছুমান নিবা আহিছে, এইবিলাক ট্ৰেক্টৰত লোড দি আছে গাড়ীৰে। ইয়াৰ পৰা ডাইৰেক্ট গৰমে নি গাড়ীত উঠাই দিছে মানে আৰু যোনবিলাকে নিব এনেকৈ লৈ গ'লে হ'ল। চাইডে উঠি যেনেকুৱা ইটা লাগে সেনেকুৱাই পাব ইয়াতে। বিশেষকৈ বেছিভাগেতো ভালকৈতো বিচাৰিব ঘৰখন, যিহেতু নিজৰ কাৰণেতো ভালেই বিচাৰিব, কোনো বেয়া নিবিচাৰে। গতিকে এনেকৈ চাই কিনে ভালদৰে চাই লৈ গ'লে হ'ল। আৰু য'তেই কি নহওক, এইটো ভিডিঅ'ৰ দ্বাৰা মই এইটোৱে বুজাইছোঁ যে বস্তু নিলে সদায় ভাল বস্তু নিব লাগে আৰু ভিডিঅ'টো এইখিনিয়ে আছিল। গতিকে ভিডিঅ'টো আকৌ এবাৰ ক'লোঁ, যোনবিলাকে ভিডিঅ'টো চাইছে বা চাই ভাল লাগিছে, ভাল পাইছে, কৈছোঁ ভিডিঅ'টোত যাতে এটা লাইক কৰি দিয়ে আৰু কমেণ্ট কৰি জনাই কেনেকুৱা লাগিছে। তো মই নেক্সট ভিডিঅ'ৰ কাৰণে মই প্ৰিপাৰেশ্যন কৰি থাকিম আপোনালোকৰ কাৰণে। থেংক ইউ।